বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল DS ইনফৰমেশ্যনলৈ। আহিছোঁ এতিয়া প্ৰশ্নৰ শিতানলৈ। অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি হয়? প্ৰথম প্ৰশ্ন। অসমৰ ৰাজ্যিক গছজোপাৰ নাম হৈছে হুলুং গছ। আহিছোঁ এতিয়া দ্বিতীয় প্ৰশ্নলৈ। ভৌগোলিক দৃষ্টিকোণৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি? ভৌগোলিক দৃষ্টিকোণৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যখন হৈছে ৰাজস্থান। তৃতীয় প্ৰশ্নটো হৈছে কোনটো জন্তুৱে একেটা সময়তে নিজৰ চকুৰে দুটা বেলেগ বেলেগ দিশলৈ চায়? একেটা সময়তে নিজৰ চকুৰে বেলেগ বেলেগ দিশলৈ চোৱা জন্তুবিধৰ নাম হৈছে সামুদ্ৰিক ঘোঁৰা। আজি আপোনালোকলৈ বুলি আগবঢ়োৱা প্ৰশ্নটো হৈছে বিশ্বৰ দীঘল নদীখনৰ নাম কি? কমেণ্ট বক্সত অৰ্থাৎ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে চাই তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু আনলৈ শ্বেয়াৰ কৰিব। যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে তেনেহ'লে অতি শীঘ্ৰেই ছাবস্ক্ৰাইব কৰি লওক এনেধৰণৰ ভিডিঅ' পাবৰ বাবে। ধন্যবাদ।